এই আমাৰ ফগাৰ সেটআপ এতিয়া আপোনালোকে চাব পাৰিছে পানীৰ কণিকাবোৰ মাৰিছে এইবিলাক মাৰিলে আপোনালোকৰ ফাৰ্মটো বহুত ঠাণ্ডা থাকিব গম পাইছে আৰু আপোনালোকৰ সেই তলত চব অলপো ভিজা নাই পানীৰ কণিকাবোৰ ওপৰতে এচিৰ দৰে কাম কৰি আছে আৰু তলত অলপো ভিজা নাই আৰু পানীক ফগ বনাবলৈ হ'লে এইটো মেচিনৰ দৰকাৰ হ'ব আৰু এইটো মেচিন আমি কেনেকৈ সেটআপ কৰোঁ আপোনালোকে ভিডিঅ'টো সবিশেষ চাব আপোনালোকে দেখা পোৱা ফগাৰ কিট এতিয়া আমি ফগাৰ কিটটো কেনেকৈ লগাব লাগে সেইটো বিষয়ে আলোচনা কৰিম প্ৰথমে আমাৰ তাতে এটা পাম্প এইটো এটা মটৰ হয় এইটো হাই প্ৰেছাৰৰ মটৰ তাৰ লগত এটা পাম আমি অটোমেটিক কন্ট্ৰোলাৰ এইটো কিমান সময়ত আপোনাৰটো কিমান মিনিট চলিব কিমান সেকেন্ড বন্ধ থাকিব এইটো এটা আপোনাৰ হৈছে কন্ট্ৰোলাৰ লগতে এইটো হৈছে আমাৰ এডাপ্টাৰ 24 ভোল্টৰ এডাপ্টাৰ এটা থাকিব এইটো কেনেকৈ লগাব লাগে সেইটো বিষয়ে আলোচনা কৰিম প্ৰথমতে আপোনালোক এইটো লগাই ল'ব লাগিব মটৰটো এতে প্লাগ আপুনি সকলোৱে লগাব পাৰে নাট এটা টাইট কৰিব লাগে এটা নাট আছে এটা নাট আছে ঠিক আছে প্ৰথমটো এইটো হৈ গ'ল নাটটো পিছত ইয়াতে লগাব লগা থাকে এইবিলাক আপোনালোকে ঘৰাই ৱাছাৰ টাইপৰ দ্বাৰা লগাই ল'ব এটা লগাই ল'ব ঠিক আছে আপোনালোক দেখাই দিছোঁ ইয়াতে দিয়া থাকে এইটো কাৰ চিহ্ন ঠিক আছে এইটো এটা কাৰ চিহ্ন দিয়া থাকে এফালেদি পানী ওলাব এফালেদি পানী ওলাই যাব যোনফালে দেখা যাব যে আপোনালোকৰ কাৰ চিহ্ন সেইফালে দি আপোনালোকে এইটো পাইপটো লগাই যাব মুখৰ যোনটো পাইপ ওলাই যোৱা এইটো কাৰ চিহ্ন আৰু এইটো ওলাই যোৱা কাৰ চিহ্ন ঠিক আছে হৈ গ'ল এতিয়া আমাৰ সেটিংটো কেনেকৈ লগাব লাগে ইয়াতে লেখা আছে আপোনালোক দেখাই দিছোঁ ইনপুট ইয়াতে লেখা আছে ইনপুট মানে ভিতৰত অহা আৰু আউটপুট মানে বাহিৰ হৈ যোৱা এইটো হৈছে আমাৰ ইনপুটৰ ব্যৱস্থা এইটো এডাপ্টাৰটো ইয়াতে লগাই দিছে আপোনালোকৰ এই আউটপুটটো ইয়াতে লগাই দিছে মটৰ কানেকশ্যনটো হৈ গ'ল এতিয়া আমাৰ বস্তুখিনি লগাব লাগে লগালে আমাৰ টোটালি সেটআপ হৈ গ'ল আপোনালোকে এই কন্ট্ৰোলাৰটো এনেকৈ লগাব পাৰে এই কন্ট্ৰোলাৰটো ইয়াতে দি আপোনালোকৰ এইবিলাক এটা ৰবৰ বেণ্ড দিয়া থাকে সেইটো বান্ধি ল'ব এইবিলাক বেণ্ড থাকে এইবিলাক বেণ্ড দি ইয়াতে লগাই ল'ব পাৰে মই যেহেতু বেলেগ ঠাইত লগাম তো আমি ফগাৰ কিটৰ সকলো বস্তু লগাই দিলোঁ ইয়াতে আপোনালোকে চাব পাৰিছে ইনপুট আউটপুট আৰু এই দুটা মই সেটআপ কৰি লৈছোঁ এতিয়া এই দুটা মই কাটি দিম হৈ গ'ল ঝামেলা খতম এতিয়া আপোনালোকৰ লগাব লাগে এইটো ফিল্টাৰ এইটো লগোৱাৰ আগতে এইটো ইয়াতে প্লাষ্টিক লগোৱা থাকে এইটো প্লাষ্টিক খুলিব লাগে খুলি কেনে ইয়াতে সোমাই দিলে আপোনালোকে চাই ল'ব ইয়াতে বস্তুটো ঠিক ঠাক বহিছে নাই ইয়াতে বহাই ল'ব বহিছে অলপমান ফগাৰ চিষ্টেমটো হৈ গ'ল ইয়াতে আপোনালোকৰ এডাপ্টাৰ ইয়াতে কন্ট্ৰোলাৰ ইয়াতে মটৰ লগতে ইয়াতে ফিল্টাৰ ঠিক আছে সব সেটআপ হৈ গ'ল এতিয়া আপোনালোক দেখাই আছোঁ কেনেকুৱা কাম কৰে পাইপ সেটিংটো কৰি ল'লোঁ ইয়াতে পাইপ লগাই দিলোঁ ইয়াৰ পৰা ইয়াতে পাইপটো বাছ ধাক্কা দিলেই হৈ যায় দেখাই দিম মই পিছত ইয়াৰ পৰা পাইপটো ইয়াত ওলালোঁ ইয়াৰ পৰা যিহেতু পানী ওলাব এইটোত আমি পানীৰ কানেকশ্যন দিম তাৰ পৰা পানী ওলাই কিনে পানী ওলাই যাব ঠিক আছে আৰু এইটোত ডাইৰেক্ট আমি সেই ফগাৰৰ কানেকশ্যন দিম এই মোডটোত আৰু এইটোত আমি পানীৰ কানেকশ্যন দিম তাৰপিছৰ পাইপৰ কানেকশ্যন মই দেখাই দিছোঁ এইটো যিহেতু পাইপতে পানী যাব এইটো ফিল্টাৰত আহিব আৰু ফিল্টাৰৰ সেইটো মৰৰ পৰা ওলাই কিনে এইটো মটৰত আহিব মটৰ এইটো ফগাৰত দিব এইটো ফগাৰ মই আগতে লগাই ৰাখিছোঁ আপোনালোকক দেখাইছোঁ ইয়াতে নজলবোৰ লগাই ৰাখিছোঁ ক'ত কাটি কিনে সোমাই দিলে হ'ল ধাক্কা দিলে সোমাই যাব ইয়াতে নজলবোৰ আছে আপোনালোক দেখাই দিম এতিয়া কেনেকৈ কাম কৰে ভিডিঅ'টো সবিশেষ চাই থাকিব তেতিয়াহে আপোনালোকে বস্তুখিনি বুজি পাব পাইপ কেনেকৈ লগাব পাইপটো বাছ মূৰত ডাইৰেক্ট ধৰি ধাক্কা দিলে হৈ যাব ঠিক আছে ধাক্কা দিলে লাগি যাব আৰু আপোনালোকৰ যদি কোনোবা টেংকি থাকে ডাইৰেক্ট টেংকিটো লগাব পাৰে টেপত লগাব পাৰে সেইটো মোৰ টেপত লগোৱাৰ ব্যৱস্থা আছে মই টেপ লগাই দিওঁ এইটো আমাৰ এই পাৰ্চেলৰ ৰুমত টেপ নাই যাৰ কাৰণে এইটো আমি এনেকুৱা চিষ্টেম দিছোঁ ঠিক আছে এইটো হৈছে টেপ লগোৱা চিষ্টেম এইটো টেপতো দিব পাৰে আৰু ডাইৰেক্ট আপোনালোকে বাল্টিত দিয়ে তেতিয়াহ'লে এনেকুৱাকৈ নিজে বনাই ল'ব পাৰে সকলো ছেটআপ হৈ গ'ল আমি পানী অলপ দি লৈছোঁ আপোনালোকে চাব পাৰে পানী অলপ দি লৈছোঁ এতিয়া মেচিনটো অন কৰি চাওঁ কেনেকুৱা কাম কৰে ঠিক আছে এতিয়া মেচিনটো অন কৰিম প্লাগটো লগাব লাগে বাছ পানীৰ কণিকাবোৰ মাৰিছে এইবিলাক মাৰিলে আপোনালোকৰ ফাৰ্মটো বহুত ঠাণ্ডা থাকিব গম পাইছে আৰু আপোনালোকৰ সেই তলত চব অলপো ভিজা নাই পানীৰ কণিকাবোৰ ওপৰতে এচিৰ দৰে কাম কৰি আছে আৰু তলত অলপো ভিজা নাই আৰু টাইমলি অফ হ'ব অন হ'ব এইটো আপোনাৰ যেটো
কণ্ট্ৰলাৰ আছে, কণ্ট্ৰলাৰে আকৌ 5 মিনিট পিছতে আপোনাৰ সেই এইটো অন কৰি দিব। ঠিক আছে, এতিয়া বৰ্তমান অন আছে, 5 মিনিট পিছত আকৌ অন কৰি দিব। তো আজিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বোৰ লাইক কৰি দিব। আৰু যদি কোনোবা বন্ধুবৰ্গ ফাৰ্ম কৰা আছে, যেনেকুৱা ব্ৰইলাৰ ফাৰ্ম, মুৰ্গীৰ ফাৰ্ম, হাঁহৰ ফাৰ্ম, গৰুৰ ফাৰ্ম, সেইবিলাক বন্ধুবৰ্গৰ লগত এইটো ভিডিঅ'